দুখ লগা অৱস্থা আজি দুদিন ধৰি নেৰানেপেৰা যি বৰষুণ দি আছে তাৰ ফলত মাথো এইটো অঞ্চল নহয় মই ৰৌতা সমষ্টি TCLCC চেয়াৰমেন হিচাপে মই ঘূৰিছোঁ ৰাতিপুৱাৰ পৰা ঘূৰি আছোঁ প্ৰথমতে মই চাই আহিলোঁ শইকীয়া চুবুৰী VCDC অন্তৰ্গত এটা অঞ্চল তাতো বাঢ়নী পানীয়ে যথেষ্ট ক্ষতি কৰিছে তাৰপিছত 66 শইকীয়া চুবুৰীৰ লগতে আৰু শইকীয়া চুবুৰী আৰু এটা অঞ্চলো মই পৰিদৰ্শন কৰি আহিছোঁ সেয়া হ'ল গাঁও বেঙেনাবাৰী জংঘল বুলি সেই গাঁওখনটো ইতিমধ্যে পানীৰ তলত গৈছেই যথেষ্ট হয় বেঙেনাবাৰী জংঘল গাঁও যথেষ্ট ক্ষতি হৈছে আৰু ইতিমধ্যে আমি অসমৰ মাননীয় কেবিনেট মন্ত্ৰী চৰণ বড়ো ছাৰকো আমি ইনফৰ্ম কৰিছোঁ তেখেতেও নিশ্চয়কৈ আহি আছে আহি পালে তেখেতেও পৰিদৰ্শন কৰিব ৰাইজৰ অৱস্থা বুজ ল'ব ক্ষয় ক্ষতিটো যথেষ্ট হৈছে বুলি ক'ব পাৰোঁ ইতিমধ্যে পাকঘৰলৈকে বা থকা ঘৰলৈকে বাসগৃহলৈকে পানী সোমাইছে যেতিয়া নিশ্চয়কৈ ক্ষতি হ'বই কিন্তু এতিয়া গোটেই কথাখিনি বাঢ়নী পানীৰ মাজত আমি ক'ব পৰা অৱস্থাত নাই এতিয়া পানী কমিব নিশ্চয়কৈ গম পাম ক'ত কেনেকৈ খেতি হৈছে বা ধাননি পথাৰ কেনেকৈ ক্ষতি হৈছে আৰু তেনেকৈ আমি ভিতৰ অঞ্চলবিলাকত কিছুমানত আমি সোমাবও পৰা নাই কাৰণ বাঢ়নী পানী হৈ আছে সেইটোৰ কাৰণে অসুবিধা হৈছে হয় ইতিমধ্যে এইটো আমাৰ ৰৌতা সমষ্টিৰ অন্তৰ্গত এটা অঞ্চল গেলাবিল VCDCৰ অন্তৰ্গত এটা অঞ্চল এই দলংখন এই ৰাস্তা এয়া আজিৰ পৰা প্ৰায় 6 মাহমানৰ আগতহে উদ্বোধনী হৈছিলে কিন্তু দুৰ্ভাগ্যজনক বাঢ়নী পানীৰ কাৰণে পগলাদিয়া যি নদী মাথাউৰি ভাঙি যিটো পানী সোমাই পেলাই আজি এই দলঙৰ অৱস্থা এই ৰাস্তাৰ দুৰৱস্থাটো আপোনালোকে দেখিছে ৰাস্তাৰ মাজেদি ভাঙি পেলাই পানী পাৰ হৈ আছে হয় ইতিমধ্যে আমি দেখা পাইছোঁ কাঠপুৰি আৰু আপোনাৰ 15 নং যিটো ৰাষ্ট্ৰীয় পথ তাৰ সংলগ্ন যিটো দলং তাতে যথেষ্টখিনি ক্ষতি হৈছে বুলি আমি গম পাইছোঁ সেই দলং ইতিমধ্যে পানীত উটি যোৱাৰ দৰে অৱস্থা হৈ আছে প্ৰশাসনৰ হয় দেখা পাইছোঁ মই তাতে উপস্থিত হোৱাৰ ঠিক আগমুহূৰ্তত বোলে প্ৰশাসনৰ মানুহ আহিছিলে আৰু এনে ওৰাং থানাৰ পৰা মই OC ছাৰকো দেখা পাইছোঁ তেখেতেও গৈছিলে তেখেতেও চাই আহিছে বহু ঠাইত কিন্তু সংযোগ বিচ্ছিন্ন হৈ থাকিব কাৰণ ৰাস্তা মথাউৰি হয় নিশ্চয়কৈ সেয়াটো আৰু উপায় নাই প্ৰকৃতিৰ যি কালৰূপ ধৰিছে তাৰ কাৰণে এইখিনি অৱস্থা হৈছে দুদিনটো এইটো আমি সহ্য কৰিবই লাগিব বা এইখিনি আমি মানিবই লাগিব দুদিন পিছত যেতিয়া পানী কমিব তাৰপিছতহে বিহিত ব্যৱস্থা ল'ব পৰা অৱস্থা হ'ব হয় নিশ্চয়কৈ পাহাৰত বোধ হয় খুব বেছিকৈ বৰষুণ হৈছে যাৰ পৰিণতিত আহি আমাৰ ইয়াত পানী বেছি হৈছে ইয়াতেতো মই বৰ্তমান গৈ আছোঁ মোৰ মাজবাটৰ এটা মাজবাট বেটিবাৰী ব্ৰিজখন গৈছে মানে এপ্ৰ'চ টু ৱাছাত গৈছে তাৰপিছত আমাৰ এই কাঠপুৰি ফালে গৈছে গতিকে বহুকেইটাত গৈছে আমি গৈ আছোঁ এতিয়া গৈ ছাৰ্ভেটো কৰি লওঁ কোনটো জেগাত কি হৈছে আৰু যোনটো জেগাত আমাৰ মানে প্ৰব্লেমেটিক যিখিনিত আমি পালোঁ সেইখিনি জেগাত অলৰেডি আমি প্ৰটেকশ্যনৰ কাৰণে যিখিনি ব্যৱস্থা কৰিব লাগে আমি কৰি আছোঁ ইয়াতে মই অলৰেডি প্ৰটেকশ্যনৰ কাৰণে মই মানে আমাৰ চেয়াৰমেনৰ লগত কথা পাতিলোঁ তো চেয়াৰমেনে এতিয়াতো বৰ্তমান পটককৈ নোৱাৰে পানীটো আহি আছে মই এখন টেম্প'ৰাৰী ফুটব্ৰিজৰ কাৰণে মই আপ ডাউন কৰিবৰ কাৰণে মই মানে টেম্প'ৰাৰী ফুটব্ৰিজ এখন দিব দিছোঁ আৰু পাৰ্মানেণ্ট কনষ্ট্ৰাকশ্যনৰ কাৰণে মই ইয়াতে এটা ডাঙৰ ফুটব্ৰিজ মানে এই RCC ব্ৰিজ এখন দিব লাগিব সৰু এতিয়াতো মই সেই ক'লোৱে না এই অকণমান আগতে মই যিকেইখন মই আপোনাক গাঁৱৰ নাম ক'লোঁ ঠিক সেইখিনিয়ে বৰ্তমান মই খবৰ 5-6খন এনেকুৱা হ'ব আৰু মষ্ট প্ৰবলি কাঠপুৰি ফালেও হৈছে আৰু আমাৰ এইটো ছাইডতো হৈছে এই আউনাজুলি ঠেংলাৰী ফালে হৈছে এইকেইটা